Hello everyone, welcome to my another mini vlog. আজি আমাৰ ইউনিভাৰ্চিটিত ইভেন্ট আছে আৰু তাত মই পাৰফৰ্ম কৰিবলৈ গৈ আছোঁ বিহু। সেইকাৰণে মই ধুনীয়াকৈ সাজি কাচি ওলাই আহিছোঁ আৰু মই ক'ত এডমিশ্যন ল'লোঁ, কি কোৰ্চ এপ্লাই কৰিলোঁ, সেইখিনি গোটেইখিনি মোৰ আপোনালোকে ফুল ভিডিঅ'ত গম পাব। সেইখিনি আহি আছে আৰু সোনকালে আৰু আমি প্ৰেক্টিছ কৰি থকা সময়ৰ অকণমান ফুটেজ মই ৰাখি থৈ দিছোঁ আপোনালোকক দেখাবলৈ কাৰণে। আৰু এয়া মোৰ চিনিয়ৰ্ছ হয় আৰু আমাৰ গ্ৰুপ মেম্বাৰ্ছখিনি সকলোৱে খুব ধুনীয়াকৈ উলিয়াই আহিছে আৰু বহুত ধুনীয়াকৈ নাচিছে। প্ৰগ্ৰেম কৰি আহি পেলাই আমাৰ অৱস্থা এয়া, বৰষুণত তিতি গোটেই ৰিহা মেখেলা গোটেই তিতি অৱস্থা নাই। ক'ব গ'লে এইখিনিলৈকে সকলো ঠিকে আছিলে, কিন্তু খন্তেক সময়ৰ পিছতে কি হ'ল এয়া চাওক। গুৱাহাটী বুলি ক'বলৈ গ'লে অকণমান বৰষুণ দিলেও বানপানী, বেছিকৈ বৰষুণ দিলেও বানপানী, মুঠতে বানপানী আৰু সেয়াই। আৰু আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। মই যাওঁ কাপোৰ ধুবলৈ। আপোনালোকে মোৰ ব্লগটো চাই পেলাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই।